লগত এইটোও ক'লে যে ইমান সৰু চৰাইজনীয়ে স্বৰ্গলৈ টিপচীৰ কথা মনত পৰাৰ লগে লগে দুখী দুখী ভাৱেৰে গৰুৰে টিপচীক অমৃত পান নকৰাকৈ हेलो गाइज की खबर आशा करूँ सकलोरे भाले निश्चय मोर SD दास आसामिज ब्लग चेनेलटोলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি মই আপোনালোকৰ মাজলৈ আৰু এটা কাহিনী লৈ আহিছো, গতিকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আহক কাহিনীটো আৰম্ভ কৰোঁ। ভগৱান শ্ৰীকৃষ্ণৰ বাহন গৰুৰ পক্ষী। গৰুৰ পক্ষীয়ে মন গ'লে স্বৰ্গলৈ গৈ অমৃত পান কৰি আহে। এই কথা টিপচী চৰাইৰ কাণত পৰিল। টিপচী চৰাইৰো স্বৰ্গলৈ গৈ অমৃত পান কৰিবলৈ মন গ'ল আৰু লাজকৈ টিপচীয়ে গৰুৰক কথাটো ক'লে। লগত এইটোও ক'লে যে ইমান সৰু চৰাইজনীয়ে স্বৰ্গলৈ উৰি যোৱাটো প্ৰায় অসম্ভৱ। টিপচী স্বৰ্গলৈ গৈ অমৃত পান কৰাৰ তীব্ৰ হেঁপাহৰ উমান পাই গৰুৰ পক্ষীয়ে টিপচীক যিকোনো প্ৰকাৰে স্বৰ্গলৈ নি অমৃত পান কৰোৱাৰ আশ্বাস দিলে। গৰুৰৰ আশ্বাস পাই টিপচীয়ে মনত বৰ ৰং পালে আৰু কিছুদিন পিছত গৰুৰে টিপচীক স্বৰ্গলৈ যাবলৈ লগ ধৰিলে। গৰুৰে টিপচীক পাখিৰ তলত কামুৰি ধৰিবলৈ ক'লে, যাতে টিপচীয়ে গৰুৰ পক্ষীৰ লগত বিনা কষ্টেৰে স্বৰ্গ গৈ পায়। কথা মতে কাম। টিপচীয়ে গৰুৰৰ পাখিৰ তলত কামুৰি ধৰিলে আৰু গৰুৰে পাখি মাৰি টিপচীৰ সৈতে স্বৰ্গ গৈ পালে। স্বৰ্গ পায়ে গৰুৰে অমৃত খোৱাত ব্যস্ত হ'ল আৰু আনন্দ মনেৰে গৰুৰে হেঁপাহ পলুৱাই অমৃত পান কৰিলে। কিছু সময়ৰ পিছত গৰুৰে অমৃত পান কৰা কাৰ্য সমাপন কৰি পুনৰ পৃথিৱীলৈ ঘূৰি অহাৰ ব্যৱস্থা কৰিলে। কিছু দূৰ অহাৰ পিছত হঠাৎ গৰুৰৰ টিপচীৰ কথা মনত পৰিল। গৰুৰে অমৃত অকলে খালে। লগত যে টিপচী চৰাই আছিল সেই কথা গৰুৰে পাহৰি থাকিল। টিপচীৰ কথা মনত পৰাৰ লগে লগে দুখী দুখী ভাৱেৰে গৰুৰে টিপচীক অমৃত পান নকৰাকৈ উভতাই অনাৰ বাবে বেয়া নাপাবলৈ কাতৰ অনুৰোধ কৰিলে। টিপচীয়ে হাঁহি মাৰি মাত লগালে, পক্ষীৰাজ, ময়ো অমৃত পান কৰিছোঁ। আপুনি যেতিয়া আনন্দ মনেৰে অমৃত পান কৰি আছিল তেতিয়া আপোনাৰ ঠোঁটৰ দুইফালেৰে অমৃত বৈ আহিছিল। মই আপোনাৰ পাখিৰ তলত থাকিয়েই বৈ অহা অমৃতবোৰ পান কৰিলোঁ আৰু সেই অমৃতেৰে মোৰ পেট ভৰি গ'ল। এই কথা শুনি গৰুৰ আনন্দিত হ'ল আৰু টিপচীৰ বুদ্ধিৰ কথা কৈ বৰকৈ শলাগিলে। ওপৰৰ কাহিনীটোত এটি সুন্দৰ পাঠ লুকাই আছে। গৰুৰৰ লগত থাকি সৰু টিপচীজনীয়েও বৈ অহা অমৃত খাই জীৱন ধন্য কৰিলে। ঠিক আমিও যদি ভাল সংগত ফুৰোঁ তেতিয়া ভাল মানুহবোৰৰ সুন্দৰ চিন্তাৰ প্ৰভাৱ পৰি অজানিতে আমাৰো ধ্যান ধাৰণাবোৰ সলনি হ'ব। অৰ্থাৎ ভাল সংগীৰ পৰা আমি অজানিতে বহু ভাল আদৰ্শ আয়ত্ব কৰিব পাৰোঁ, যিয়ে আমাক এজন ভাল নাগৰিক হৈ জীয়াই থকাৰ প্ৰেৰণা যোগাব পাৰে। কোৱা হয়, সংগ দুখে লোহাও ভাসে। অৰ্থাৎ লৌ সাধাৰণতে পানীত ডুব যায়, কিন্তু বিভিন্ন যন্ত্ৰৰ সংগত পৰি লৌৰে নিৰ্মিত পানী জাহাজখনো পানীত উপঙি থাকিবলৈ বাধ্য হয়। সেইবাবে আমি সদায় ভাল সংগত থাকি নিজৰ লগতে দহৰো উৎকৰ্ষ সাধিবলৈ চেষ্টা কৰিব লাগে। শংকৰদেৱৰ দৰে মহাপুৰুষক লগ পোৱাৰ বাবেই মাধৱদেৱে একক অনন্য হৈ আজিও আমাৰ মাজত উজলি আছে আৰু অনাগত দিনবোৰতো থাকিব। আহক আমি নিজক টিপচী বুলি ভাবি আমাৰ সমাজত গৰুৰ সদৃশ বিজ্ঞজনৰ ছত্ৰছায়াত থাকি নিজৰ জীৱন ধন্য কৰোঁ। কাহিনীটো ইয়াতে সামৰণি মাৰিলোঁ। কাহিনীটো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।